নমস্কাৰ মই নিতুমণি দাস আৰু আপোনালোকে চাই আছে নিতুজ টেক বন্ধুসকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আন এক নতুন ভিডিঅ'লৈকে আপোনালোকে বহুতে হয়তো জানে যে প্ৰায় দুমাহমান আগতে পাবজিকে ধৰি বিভিন্ন ধৰণৰ চাইনিজ এপ আমাৰ ভাৰতবৰ্ষত ভাৰত চৰকাৰে বন্ধ কৰি দিছিলে কিছুমান ডাটা প্ৰাইভেচি ইছ্যুৰ কাৰণে আৰু এই ডাটা প্ৰাইভেচি ইছ্যুটো এটা বহুত ডাঙৰ ইছ্যু মানে ধৰি লওক আপুনি যেতিয়া পাবজিখন প্ৰথমবাৰৰ ইনষ্টল দিছিলে তেতিয়া আপুনি তাত সাইন আপ সাইন ইন এনেকুৱা ধৰণৰ বিভিন্ন অপশ্যন পাইছিলে আৰু যেতিয়া আপুনি সাইন আপ কৰিবলৈ যায় তেতিয়া আপোনালোকক বহুকেইটা অপশ্যনছ দেখুৱাই দিয়ে যে আপুনি গুগল পে' গেমছৰ পৰাও সাইন ইন কৰি ল'ব পাৰিব বা ফেচবুকৰ সৈতে লগ ইন কৰি ল'ব পাৰিব বা আপুনি আপোনাৰ নিজৰ ইমেইল এড্ৰেছ দি পেলাই পাছৱৰ্ড দি পেলাই আপোনালোকে এই গেমখন সাইন আপ কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই গেমখন সাইন আপ কৰি লয় ধৰি লওক আপুনি আপোনাৰ নিজৰ জিমেইল দি পেলাই আৰু আপুনি এটা পাছৱৰ্ড ছেট কৰি পেলাই গেমখনৰ লগত সাইন আপ কৰি ল'লে আৰু যেতিয়া আপোনালোকে সাইন আপ কৰি লয় তেতিয়া আপোনালোকৰ কিছুমান ডাটা এই গেমখনে কালেক্ট কৰি লয় আৰু এই ডাটাসমূহ এই গেমখনে বা যোনবিলাক এপ বন্ধ হৈ গৈছিলে সেই ডাটাসমূহ তেওঁলোকে চাইনাত ষ্ট'ৰ কৰি ৰাখিছিলে মানে চাইনাত জমা কৰি ৰাখিছিলে আৰু এই যোনবিলাক ডাটা বেলেগ এখন কাণ্ট্ৰিত জমা কৰিছে সেই ডাটাবিলাক লৈ পেলাই সেই বেলেগ কাণ্ট্ৰিখনে মানে বেলেগ দেশখনে আমাক সহজে চাইবাৰ এটাক কৰিব পাৰে যদিহে তেওঁলোকে বিচাৰে আৰু সেইবিলাকৰ ওপৰত ধ্যান ৰাখি আমাৰ ভাৰত চৰকাৰে আমাৰ নিৰাপত্তাৰ কাৰণে এই চাইনিজ এপসমূহ বন্ধ কৰি দিছিলে আৰু যেতিয়াৰ পৰা পাবজি মোবাইল বন্ধ হ'ল তেতিয়াৰ পৰা আমি বিভিন্ন ধৰণৰ নিউজ শুনিবলৈ পাইছিলোঁ যে পাবজি মোবাইল কামবেক কৰিব আৰু বহুতেই বিভিন্ন ধৰণৰ নিউজ দিছিলে যেনেকুৱা পাবজি মোবাইলে মাইক্ৰমেক্সৰ সৈতে ডিল কৰিলে জিঅ'ৰ সৈতে ডিল কৰিলে এয়াৰটেলৰ সৈতে ডিল কৰিলে এনেকুৱা ধৰণৰ বিভিন্ন নিউজ আমি শুনিবলৈ পাইছিলোঁ তো শেহতীয়াভাৱে পাবজি মোবাইলৰ যোনটো পেৰেণ্টেল কোম্পানী ক্ৰাফটন কৰ্পৰেশ্যন এই ক্ৰাফটন কৰ্পৰেশ্যনে আমাক এটা আপডেট দিছে শেহতীয়াভাৱে অফিচিয়েল আপডেট আৰু সেই আপডেটটোৰ জৰিয়তে আমি জানিবলৈ পাৰিছোঁ যে এই ক্ৰাফটন কৰ্পৰেশ্যনে মাইক্ৰ'ছফ্ট এজিউৰৰ সৈতে এক গ্ল'বেল ডিল কৰিছে আৰু এই ক্ৰাফটন কৰ্পৰেশ্যনে মাইক্ৰ'ছফ্ট এজিউৰৰ ছাৰ্ভাৰৰ জৰিয়তে গেমসমূহ হোষ্ট কৰিব বুলি জানিব পৰা গৈছে আৰু যদি আমি সবিয়াক চাবলৈ যাওঁ এই ক্ৰাফটন কৰ্পৰেশ্যনে প্ৰায় দিৱালীৰ সময়ত আমাক এটা ভাল নিউজ দিব পাৰে বুলি বহুতো চ'ৰ্চৰ পৰা জানিব পৰা গৈছে মানে বহুতো সূত্ৰৰ পৰা জানিব পৰা গৈছে আৰু লগতে প্ৰায় ডিচেম্বৰ জানুৱাৰী মানত এই পাবজি মোবাইল গেমখন পুনৰ ভাৰতবৰ্ষলৈ ঘূৰি আহিব পাৰে বুলি জানিব পৰা গৈছে আৰু বন্ধুসকল এই ক্ষেত্ৰত মেক্সটাৰ্নে টুইটাৰত এক টুইট কৰিছে আৰু তেওঁ জানিবলৈ দিছে যে এষ্টিমেটেড ডেটছ / এনাউন্সমেণ্ট মই স্ক্ৰীনশ্বটখন এইপিনে লগাই দিম আপোনালোকক তেওঁ কি বুলি টুইট কৰিছে আৰু তেওঁ কিছুমান ডেট উল্লেখ কৰিছে নৱেম্বৰ 15ত পাব্লিছাৰ নেম জনাই দিব বুলি তাৰপিছত ডিচেম্বৰ 2 তাৰিখে ডাটাসমূহ ট্ৰেন্সফাৰ কৰিব বুলি ডাটা ট্ৰেন্সফাৰ ডিচেম্বৰ 2 to 15 মেজৰ এনাউন্সমেণ্ট তো এটা বিগ এনাউন্সমেণ্ট দিব বুলি আৰু লগতে এণ্ড এট লাষ্ট ৰিটাৰ্ণ ইন ডিচেম্বৰ জানুৱাৰী এনেকৈ লিখি দিছে মানে ডিচেম্বৰৰ শেষৰ ফালে নহ'লে জানুৱাৰীৰ ষ্টাৰ্টিঙত আমি এই গেমখন পুনৰাই ঘূৰাই পাব পাৰোঁ বুলি জানিব পৰা গৈছে আৰু এই ভিডিঅ'টো আচলতে মই এজন ভাইটিৰ ৰিকুৱেষ্টত বনাইছিলোঁ যে তেওঁ এই পাবজি মোবাইলৰ ওপৰত ভিডিঅ' এটা বনাবলৈ দিছিলে যে এইখন ঘূৰি অহাটো কিমান দূৰ সত্য বা ভালদৰে বুজাই পেলাই এটা ভিডিঅ' বনাব দিছিলে তো সেইকাৰণে মই এই ৰিকুৱেষ্টটো ৰাখিবৰ কাৰণে মই ভিডিঅ'টো বনাই দিলোঁ আৰু আশা কৰোঁ আপোনালোকেও এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান তথ্য পাইছে বুলি আৰু আজিলৈ মানে আৰু যদিহে আপোনালোকৰ কিবা ডাউট থাকে মনত বা কিবা ৰিকুৱেষ্ট থাকে তেতিয়াহ'লে আপোনালোকক কমেণ্ট বক্সত সুধি দিব পাৰে নহ'লে মোক ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব পাৰে @nitusteck বুলি আছে মই স্ক্ৰীনশ্বটখন লগাই দিছোঁ এইপিনে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰি পেলাই আপোনালোকৰ কিবা ডাউট থাকিলে বা আপোনালোকে কিবা সুধিবলগীয়া থাকিলে মোক ইনষ্টাগ্ৰামত সুধি দিব পাৰে আজিলৈ ইমানেই জয় আই অসম।